নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন। অধ্যক্ষ ডাঙৰীয়া, শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন হৈছে ৰাজ্যখনৰ বাবে এক অন্যতম প্ৰধান উদ্বেগৰ বিষয়। এই সমস্যাটোৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ অৰ্থে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে 2021 বৰ্ষৰ 11 মে তাৰিখে অনুষ্ঠিত প্ৰথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ অৰ্থে মোৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে। সেই অনুসৰি বৰ্তমান সময়ত প্ৰয়োজনীয়তা থকা আৰু প্ৰয়োজনীয়তা নথকা এই দুইটা দিশে বিবেচনা কৰি মঞ্জুৰীকৃত খালী পদৰ বৰ্তমান স্থিতি সম্পৰ্কে জনাবলৈ এই কমিটিখনে সকলো প্ৰশাসনীয় বিভাগক আমি অনুৰোধ জনাইছো। এতিয়ালৈকে প্ৰায় সকলো বিভাগে তেওঁলোকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পৰ্কে আৰু প্ৰয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পৰ্কে কমিটিক অৱগত কৰিছে আৰু প্ৰায় 1 লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ বাবে আমি প্ৰস্তাৱ লাভ কৰিছো। বিভিন্ন বিভাগৰ প্ৰয়োজনীয় খালী পদ সম্পৰ্কে আমি ইয়াত এখন তালিকাও অন্তৰ্ভুক্ত কৰিছো। অধ্যক্ষ মহোদয়, যথেষ্ট দীঘল এখন তালিকা, মই তালিকাখন পঢ়া নাই, মাননীয় সদস্যসকলক ইয়াত মই হাউচতে লৈ কৰিছো। ইতিমধ্যে আমি প্ৰায় 1,93,43 আমি ইয়াত নতুন পদৰ সৈতে পূৰণ কৰিবলগীয়া মুঠ পদৰ সংখ্যা আমি ইয়াত পাইছো। এইটো মাথো এক সূচক তালিকা আৰু বিভাগসমূহে দাখিল কৰা প্ৰয়োজনীয় পদৰ তালিকা আৰু আৱশ্যকীয় আৰু অনাৱশ্যকীয় পদৰ কাৰকসমূহ বিবেচনা কৰি ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ কৰাৰ পিছত প্ৰকৃত সংখ্যাৰ কিছু তাৰতম্য হ'ব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক কাৰ্যকুশলতা অধিক বৃদ্ধি কৰা, সেৱামুখী কৰি তোলা। খালী পদসমূহ গণনা কৰাৰ সময়ত আমাৰ নৱগঠিত জিলাসমূহ, মহকুমাসমূহ, চিকিৎসালয় আদিৰ প্ৰয়োজনীয় পদৰ বিষয়েও বিবেচনা কৰা হ'ব। মই এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দি ক'ব বিচাৰিছোঁ যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো যথোচিত প্ৰতিনিধিত্বমূলক গাঁথনিৰে সম্পন্ন কৰাৰ উদ্দেশ্যে এখন বিধেয়ক এই সদনত অনা হ'ব। প্ৰচলিত নিযুক্তি ব্যৱস্থা অব্যাহত থাকিব যদিও নতুন পদ্ধতি আৰু ব্যৱস্থাও প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে প্ৰাসংগিক আৰপিও প্ৰৱৰ্তনৰ বিষয়ে বিবেচনা কৰা হ'ব। মান্য অধ্যক্ষ মহোদয়, মই এই সুযোগতে এই পবিত্ৰ সদনক আশ্বাস দিব বিচাৰোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু মসৃণভাৱে প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ অত্যাধিক সাৱধানতা অৱলম্বন কৰা হ'ব, যিহেতু আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰতো মই কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে এই 1 লাখ নিযুক্তি আমাৰ চৰকাৰখনৰ ই এক অতি বলিষ্ঠ সিদ্ধান্ত। অধ্যক্ষ মহোদয়, আমি কেতিয়াও বিগত সময়ছোৱা আমি সদনত যিসকল সদস্য উপস্থিত আছো সেইসকলে কাহানিও শুনা নাই যে কোনোবা চৰকাৰে এবাৰতে 1 লাখ পদ পূৰণ কৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে। অতি সাহসী সিদ্ধান্ত অধ্যক্ষ মহোদয়। বৰ্তমান প্ৰতিষ্ঠিত পৰিৱেশ, এই পৰিৱেশতো যে চৰকাৰখনে নিবনুৱা যুৱক যুৱতীসকলক এটা স্থায়ী সমাধানৰ সূত্ৰৰ লগতে চৰকাৰখনক অধিক কৰ্মমুখী গতিশীল কৰি তোলাৰ চেষ্টা কৰিছে। গতিকে মই পুনৰবাৰ কৈছোঁ যে এই প্ৰক্ৰিয়াৰে আমি গোটেইখিনি আমি স্বচ্ছতাভাৱে এই কাম কাজখিনি কৰি যাম আৰু আমি আমাৰ ভৱিষ্যতৰ যুৱক যুৱতীসকলে এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে চৰকাৰে সকলো ক্ষেত্ৰতে আমি